ওই মন্টু তুই উঠিবলৈ হোৱাই নাই নি 8টা বাজিলে মই চাহ খালোৱে এইডাল যে কি হ'ব নাই পঢ়া শুনা নাই কাম বনৰ ঠাণ্ডা কৰিছে 8টা লৈকে শুইছে কি হপন দেখি আছে চাকে উঠিবলৈ দেখা নাই কি ওই মন্টু তই উঠ বাপে দিব এতিয়া তুই ইমানকে উঠাই আছো তই উঠিব পৰা নাই ন তোক বিয়া পাতি দিলেহে মছলা পাবি ৰ শান্তি পোৱা নাই মই উঠিছো ৰ বাপে খং কৰি গৈছে তোক উঠিবলৈ শান্তি নাই উঠিবই লাগিব দেই তহঁতি বৰ বেছি কৰি থাক ৰ আজি ভাত পানী নাখাওঁ ক'ত যাম যাম আজি ৰাতিপুৱাই লগ কৰিব আহিলা যে কিবা হ'ল নেকি তোমাৰ কি হ'ব মাহঁতে একেহে গালি পায়ে থাকে উপায় নাই মানে ঘৰত থাকিবই মন নোযোৱা হৈছে মাহঁতে গালি পাৰিছে সেইটোনো হৈ থাকিব লাগে নে এই নহয় তোমাৰ কথা এটা ক'ম বুলি ভাবিছো শুনিবানে তুমি কি কথা কোৱাচোন কিবা ডাঙৰ কথাই হ'ব চাগে মোৰ ঘৰত বিয়া পতাৰ কথা কৈছে যদি তোমাক নাপাতি বেলেগক বিয়া পাতি দিয়ে তেতিয়া কি হ'ব তুমি বেলেগৰ কথা কিয় ভাবিছা তুমি মোক সঁচা ভাল পোৱা নাই নেকি এই ছোৱালীজনী বুজি নাই পোৱা মই কোৱা নাই নহয় মোক ঘৰতহে বিয়া পতাৰ কথা কৈছে মই সেইকাৰণে কৈছো বেলেগ ছোৱালী আনিলে তুমি কি কৰিবা বেলেগ ছোৱালী বিয়া পাতি দিম বুলি ক'লে তুমি বিয়া পাতিবা নেকি মই তোমাকে ভাবিছো বেলেগৰ কথা মই ভাবিবই নোৱাৰো হ'ব দিয়া এতিয়া মই গৈ থাকো মোৰ ঘৰত বহুত কাম আছে হেৰা ভাত নোখোৱা নেকি ৰাতি 9টা বাজিলে মনটো অহা নাই এতিয়ালৈকে ল'ৰাটো কি হ'ব বাৰু তাক সঁচাকে ছোৱালীজনী চাই দিব লাগিব দেই মনটো ইমান ৰাতিলৈকে ঘূৰি ফুৰিছে মই ভাবিছো তাক বিয়া পাতি দিলেহে সি যদি অলপ ঠিক হয় মনটোৰ কাৰণে টাউনৰ ছোৱালী নাচাওঁ দেই গাঁৱত মোৰ লগৰ এটা আছে তাৰ জীয়েক মোৰ ল'ৰাটোৰ কাৰণে বহুত ভাল হ'ব দেই তোমাৰ বন্ধুৰ লগত কথা পাতা তুমি আমি ছোৱালী চাবলৈ যাম মনটো তোৰ কথা পাতি থাকোঁতে তই ওলাইছহি দিনটো ক'ত আছিলি তই লগৰকেইটাৰ লগত টাউনত পাৰ্টি কৰি আছিলো অকল ডেকা দিনটোত পাৰ্টি কৰি টাইম পাছ কটাই থাক ন তই শুনিবিনে কি কথা নোকোৱাচোন তোৰ বাবে ছোৱালী এজনী চাইছে তই বিয়া পাতিবিনে মই বিয়া পতা ইচ্ছা কৰা নাই আৰু বয়সো হোৱা নাই মই বিয়া পাতিব মন নাই সদায় তই এনেকে থাকিবি তোৰ কথা মতে মই নুশুনো কৈ দিছো হলে কাইলৈ ছোৱালী চাব যাবই লাগিব তই বাপেৰ কথা জানা নহয় কাইলৈ ছোৱালী চাবলৈ ওলা বুলি কৈছো ওলা আৰু বেছি কথা কৈ নাথাকিবি যাবলৈ ইচ্ছা নাই যদি কি কৰিবি উপায় নাই সেই ৰাহিহঁতৰ ঘৰটোচোন বহুত দুখীয়া হে দুখীয়া কি হ'ল ছোৱালীয়ালৈকে আমাৰ ঘৰটো নালাগে নহয় পাপাই বৰ দুখীয়া বিয়া পাতি নিয়াৰ পিছত আমাক একো কথা দিব নোৱাৰিব ছোৱালী নিবলৈ আহিছে দেই টাউনত যোৱা হলে হয় কথা পাতি এতিয়া লাভ নাই ঘৰ পালোহি আহা ব'লক যাওঁ বন্ধু কি খবৰ বহুত দিনৰ মূৰত যে নহা মানুহ আহিলা ফুৰিবলৈ বুলি আহিছিলো কথা এটাত কি কথা বাৰু তোমাৰ ছোৱালীজনী আছিলে যে ক'ত গ'ল বাৰু আছেনে নাথাকিব ঘৰতে আছে কেলে সুধিলে বা তোমাৰ ছোৱালীজনী আমাৰ ল'ৰাটোলৈ কেনেকুৱা হ'ব বাৰু তোমাৰ লগত মিতি পাতিলে আৰু ভাল কথা আগৰ পৰাতো মই ভাবিয়ে থাকো সেইটো কথা জানমণি এইফালে আমাৰ আলহী আছে তই দেখা নাই জানো নমস্কাৰ আপোনালোক কোন জেগাৰ পৰা আহিছে আমি তেজপুৰ টাউনৰ পৰা আহিছো জানমণি তই চিনি পোৱা নাই নেকি তোৰ দেউতাৰ লগত যাদৱ খুৱাব তোমাক আমাৰ ল'ৰাটোৰ বাবে চাব আহিছো আমাৰ ছোৱালী আপোনালোকৰ ঘৰৰ বোৱাৰী হ'ব তেতিয়াহ'লে আমি দেৰি নকৰি আজি কামটো কৰিলেই ভাল হ'ব নেকি ঠিক আছে হ'ব দিয়া আজিয়ে হৈ যাম আজি বিয়াখন আমাৰ ছোৱালী বেছি টেঙৰ বেঙৰ নহয় কিন্তু ঘৰৰ কাম বিলাক একো শিকাব নালাগে ঘৰ সৰা চোতাল সৰা বাচন ধোৱা কাপোৰ ধোৱা কুকুৰা হাঁহ চম্ভালা চব কাম কৰিব জানে তাই আমাৰ মানুহটো সেইবোৰ ক'ত গৰু ছাগলী পোহে তেনেহ'লে আমি গৈ থাকিব লাগে ন এতিয়া তাতকৈ ভালকে থাকিবি দেই তাতকৈ একো কাজিয়া পাচল কৰি নাথাকিবিগে যা আই যা ভালকে থাকিবি জানমণিয়ে তই ভালে থাকিবি দেই আমি মাজে মাজে ফোন কৰি থাকিম গৈ থাকিম জানমণি তই কাৰো কাজিয়া পাচল নকৰিবি আমি গৈ থাকিম আহি থাকিম মা পাপা তোমালোকে ভালকে থাকিবা মই যাওঁ তোমালোকে গৈ মেলি থাকিবা আহি থাকিবা আমিও আহি থাকিম মই যাওঁ আমি গৈ থাকিলে ভাল হ'ব নেকি বেছি কন্দা কটাখন কৰি থকাতকে এইটোৱে আজিৰ পৰা তোৰ ঘৰ ভালধৰণে থাকিবি ঠিক আছে পাপা মই অলপ ফুৰি আহোঁগে মোৰ কাম এটা আছে বাহিৰত কাম ওলালে নে তোৰ নহয় মোৰ বহুত ইম্পৰ্টেণ্ট কাম এটা আছে মই জল্দি আহিমগে বাৰু বোৱাৰী ঘৰখন এজবা তোমাকে চম্ভালো আৰু তুমি ভালকে চোৱা চিতা কৰিবা মোৰ বয়ফ্ৰেণ্ড আহিছে দেখিছাই আৰু ঘৰখন ভালকে চম্ভালি ল'বা তুমি ঠিক আছে মা আপুনি নিশ্চিন্ত থাকক মই আছো নহয় বোৱাৰীজনী বহুত ভাল হ'ব যেন লাগিছে দেই তুমি দেখিছা নাই দেখিলেহে লিখিম বোৱাৰী আহক ভাত খাবলৈ হ'ল নাই মই এতিয়া কেনেকে খাওঁ মনটো আজি পথাৰ ৰাতি কি কৰিছে বাৰু ইমান পৰলৈকে অহা নাই ৰাতি 8টা বাজিলে কথাটো কিন্তু ভাল হোৱা নাই আকৌ দেই আজি পথাৰ ৰাতি বিয়া পাতিছে সি অহা নাই ইমান পৰলৈকে কামত বিজি আছে চাগে তাৰ কথা ইমান চিন্তা কৰিব লাগে নেকি আহিব নহয় সি এনেও ৰাতি 10টা বাজিলে তেওঁ ইমান পৰ আহি পোৱা নাই মোৰ ভোকো লাগিছে ৰাতি প্ৰথম দিনে এনেকুৱা কিয় কৰিছে মোৰ বিয়া পাতি ভুল হ'ল নেকি বাৰু তেওঁক বা মোক আনিবলৈ মন আছিলে বা নাই ৰাতি 12টা বাজিলে মই ভোকত মৰিম এতিয়া নাই মাকে মাতি দিওঁ অ মা এইফালে আহচোন কি হ'ল ৰাতিখন ইমান টেটুফালি চিঞৰিছে যে আজি বিয়াৰ প্ৰথম দিনাই আমাৰ তেওঁ ইমান দেৰিলৈকে ঘৰলৈ অহা নাই কি হৈছে মানে এইবিলাক তেওঁ মোক বিয়া পাতিবলৈ মন নাছিলে নেকি মা তই বোৱাৰী এইবোৰ কি কথা কৈছ সি কিবা কামত ব্যস্ত আছে চাগে আহিব নহয় ৰাতি 2টা বাজিবলৈ হ'ল তেওঁ ইমান পৰলৈকে আহি পোৱা নাই অ মা দৰ্জাখন খুলি
মোক মাক মাতি দে অ মা চাওকচোন তেওঁ কেনেকুৱা অৱস্থাত ঘৰলৈ আহিছে কি হলো তই মোক একেৰাহে চিঞৰিছ যে শুবলৈ হাতি নিদিবি আৰু মানে আজি কৈ আছ যে আজি মই বিস্কিট খাই আহিলি ন ক'ত পাৰ্টি কৰি আহিলি তই বোৱাৰী ইয়াক লৈ যোৱা ৰুমত শুৱাই থৈ যোৱা ই চাগে আজি বিয়া পাৰ্টি কৰি আহিলে সেইকাৰণে ইমান নেচায় মোক কালি ৰাতি ইয়ালে কোনে আনিলে মই আনিব নালাগে বুলি কৈছিল নহয় তোক শুনা নাছিলি তই কি কৰিছে তোক মোৰ অকণো ভাল লগা নাই মা পাপা জোৰ কৰিহে আনি দিছে মোলে কি শুনিছো মই ৰাতিপুৱাই কি হ'ব জানো মনটো বোৱাৰী উঠিলে নাই তোমাৰ বোৱাৰীজনী শুইয়ে আছে অ বোৱাৰী ইমান পৰ শুই আছ যে তই উঠিছো মা তেওঁ কালি ৰাতি 2টা বজাত আহিছে সেইকাৰণে শুৱা দেৰি হ'ল ৰাতিপুৱা উঠা দেৰি হ'ব দিয়ক এতিয়া মই চব কাম কৰি দিম হ'ব দে এতিয়া লেহেম কৰি নাথাক কাম কৰগে দিনটো কাম কৰি ভাগৰে লাগিলে তেওঁ অহা নাই দিনৰ 12 বাজিলে হেৰা আমাৰ ঘৰলৈ বোৱাৰীজনী অহাৰ পৰা ঘৰখন ইমান ধুনীয়া পৰিপাটি হৈ গৈছে বহুত ভাল লাগিছে হলে দেই আৰু বোৱাৰীজনীৰ কামবোৰ বহুত ধুনীয়াকে কৰিছে বৰ পৰিপাটি হলে কিন্তু মই যেনিবা আগতে ঘৰখন লেতেৰাহে কৰি দিছিলো বোৱাৰীকে আহি এতিয়া চাফা কৰিছে মই থাকোঁতে আগতে যেনিবা ঘৰখনত থাকি বেয়াহে লাগে কথা হৈছে কয় আৰু আপুনি হেৰা আমি ভাতকেইটা খালো বোৱাৰীজনীক ভাত খাবলৈ নিদিয়া নি ভাতকেইটা খাই লৈ নহ'লে সৰুৱে থ'ব এতিয়া মোক তেওঁ অহা নাই ভাতকেইটা খাওঁ জানো মই এতিয়া দিনৰ 2টাও বাজিল ইমান দেৰি কি কৰিছে বাৰু তেওঁ মই কথাটো গম পাইছো বাৰু দেই কালি পৰহিৰ পৰা ল'ৰাটো কি হৈছে বাৰু ই অকণো ধ্যান ধাৰণা নাই বোৱাৰীজনীৰ ওপৰত সি কিবা কাম ধান্দাত কৰি ফুৰিছে চাগে আকৌ মা কি কৰিছা সোনকালে দোকান খুলিব পৰা নাই নে তোমাৰ অকণো ভয় লগা নাই নে মোক যে লৈ আহিছা ইমান ডাঙৰকে যে চিঞৰিছে কি আছে মই তোমাক ভাল পাই আনিছো মোৰ কথা কিন্তু ভয় এটা লাগি আছে বাৰু কি হয় ঠিক নাই সেই আহিলে এইজনী আপোনাৰ লগত কোন হয় তোক কেলে লাগে কোন হয় তইতো বুজিছাই চাগে মই আৰু বিয়া পাতিম কি আপুনি আকৌ বিয়া পাতিলে অ মা এইফালে আহকচোন ইমান দেৰি হ'ল যে তোৰ তোৰ লগত কোন হয় মই তোমাক কৈছিলো নহয় এতিয়া বিয়া নাপাতো বুলি তুমি তেতিয়া বুজিব লাগিছিল ধুনীয়া বোৱাৰীজনী থাকোঁতে তই আকৌ এজনী বিয়া পাতিলি তোৰ লাজ শৰম নাই নেকি মনটো কি কৰিবি তই এতিয়া সেইবোৰ কথা পাতি লাভ নাই এতিয়া বোলা আমি ভিতৰলৈ যাওঁ তাইও চুকে কোণে কৰি থাকিব আৰু সেইবোৰ কথা পাতি লাভ নাই বোলা আমি ভিতৰলৈ যাওঁ মই ইয়াত থাকি কি হ'ব এতিয়া মোৰ মই ঘৰলৈকে যোৱাকে ভাল হ'ব আৰু তোমালোকৰ ঘৰটো ইমান ভাল নহয়চোন মই ইয়াত থাকিব নোৱাৰো দেই অলপ ভালকে বনাব লাগিব তোমাক আনিছোহে এতিয়া কিবা এটা কৰি লৈ ভালকে ঘৰটো বনাম দিয়া তই কিন্তু ভাল কাম নকৰিলি তই কি কৰ এতিয়া মই হ'লে কোনে জানো